guys, welcome to my channel Gorom Khixori আপোনালোকক আকৌ এবাৰ স্বাগতম তো আজি মানে অলপ মাছ মাৰিম গাওতে তো তাৰ পদ্ধতিটো চাকৰ মেচিন লগাইছে যেহেতু আৰু ইয়াতে সকলোৱে নামিব এবাৰ মাছ মাৰিব একদম বিশাল পুখুৰী লৈ দেই আৰু যেহেতু মেচিনটোৰ প্ৰবলেম টেংকিৰ গতিকে ইয়াক চেলাইন দিব লগা হৈছে তো এইদৰে পাইপ ফিটিং কৰি পেলাই মানে ইয়াৰ তেলৰ পাছিংটো কৰিব লগা হৈছে আৰু আমাৰ ইফালে পুৰা ইহঁতে পুৰা ব্যস্ত কিন্তু মানে এই মেটেকা টনাতে মানে পুৰা লেতেৰা হৈ আছে না জাগাটো চাফা কৰি ল'ব তেতিয়াহে মাছ ধৰাৰ সুবিধা হ'ব আৰু না কি আৰু তহঁতকেইটা টান দেই ভালকে চাং চাং না কি কোৱা চাং হয় ঠিকে আছে বাকি আজি মাছ কি কৰিম আজি মাছ পালে তাৰ আকৌ লোড দি পঠাই দিম কি ক'ত যাম ডাইৰেক্ট শিলিগুৰি চাং চাং দাড়ি নাগাবে যাব নহ'লে মুখ যদি মুখ কেমেৰা নাছে আমাৰ এই মেচিনৰ মাহাজন এটা মেচিনৰ মাহাজন তো আমাৰ বৰ্তমান খানা আহি গ'ল বহুত ভাগৰ লাগিছে যিহেতু খানা আহি গ'ল ইফালে এই লাড্ডু হা বিহুৰ লাড্ডু মুড়ি আৰু কি তাৰপাছত এতিয়া আছে পানী আৰু চাহ আহিছে মজা ঐ আই গাখীৰ চাহ মজা লাগিব দেই খাই পেলাই আৰু এনেকৈ পথাৰত খোৱা তাৰ ইণ্টাৰেষ্টটো অলপ বেলেগ মানে ভাল লাগে আৰু পথাৰত খাই কিবা তো এইফালে আমাৰ চিৰা আৰু যিহেতু বহুত কষ্ট হৈ আছে না আমাৰ আৰু ঠাণ্ডা যিহেতু এইটো কাৰণে অলপ গৰম বস্তু লাগে মানে তো গৰম বস্তু আমাৰ আহি পাইছে যিহেতু খা ভালকৈ খা মাছ বেচিলে ভাল কৰি আমি ভিটামিন আনি খাব লাগিব অলপ না মানে দেহা দুৰ্বল হৈ আছে না চবৰে না কি কোৱা হৰিণা আৰু গাইছ পানী যিহেতু শুকাব লৈছে তো দুই এটাকৈ মাছ মানে ওলাব লাগিছে আৰু তাকে মই এখোজ দুখোজ কৰি ধৰিব গৈছোঁ আৰু মানে যিহেতু লোকেল মাছ না গৰৈ পুঠি সকলো ধৰণৰ মাছেই ইয়াতে মানে পোৱা যায় আৰু তো গাইছ আমাৰ হয় আৰু বেছি নাই পানী শুকাইছে প্ৰায় তো এইফালে আমাৰ পানী শুকাই গ'ল তো এবাৰ মাছ ধৰিব আমি ৰেডি হৈ আছোঁ বৰ্তমান তো গাইছ মাছ তামাম আছে তো চাই থাকোঁ মাছ আৰু বৰ্তমান আমাৰ মাছ ধৰা হৈ আছে তো তামাম ধৰি আছে কিন্তু মাছ আৰু যিহেতু পানী শুকাই গ'ল তো আমিও নামি গ'লোঁ মানে শিল দল ভাঙি আৰু এবাৰ মাছ ধৰিম মানে তো চাই থাকক অলপ স্কিপ নকৰিব দেই তো তামাম মাছ পাই আছোঁ কিন্তু আমি পাই আছা না মাৰ তামাম পাই আছোঁ তামাম নেকি মাছ পাই আছে না তামাম মাছ নাপালে আজি পানী ঘোলা কৰিব লাগিব নেকি পাইছা নেকি কি মাছ কি গৰৈ বঢ়িয়া তই বেলেগ হাত কিটে একেবাৰে হাত দিলা হা ডেঞ্জাৰ কেইটা ধৰিব পাৰা তো গাইছ আমাৰ পানীটো শুকাই গ'ল কিন্তু বোকা তামাম আছে বোকা মানে একেবাৰে মানে বহুত বোকা যাৰ কাৰণে আমি মানে অলপ মাৰাত বহুত প্ৰব্লেম হৈ আছে তো বোকাৰ পৰা হ'লেও ওলাই আছোঁ আৰু ইহঁতেতো পূৰা ধৰি আছে তামাম এক্সপাৰ্ট মানে মাছ ধৰা এক্সপাৰ্ট এইবিলাক তো মাছ ধৰি আছে সিহঁতে তামাম মানে বোকা এক আঁঠু বেছি হৈ যায় বোকা তো চেষ্টা কৰি আছোঁ মাৰিবলৈ আৰু তো সিহঁতেতো মাৰি আছে মই অলপ মাছ দেখাই দিওঁ কিমান মাছ পালোঁ আজি তো মাছ আমাৰ ইয়াতে ৰখা হৈছে তো এইবিলাক হৈছে আমাৰ মাছ তো আজি পালোঁ ডাঙৰ শ'ল আছে দেই আধা কেজি পাৰ হৈ যাব তো ইয়াতে আমি ষ্টক কৰি ৰাখি আছোঁ এইফালে আমাৰ মাৰা হ'ল মাছ শিঙি মাছে বিন্ধাল শিঙি মাছে বিন্ধাই দিল না ইয়াত প্ৰব্লেম হৈ যাব ৰাতি জ্বৰ আহিব দেই তোৰ অলপ দাৱাই চাৱাই খাব লাগিব আৰু মোকো ভৰিত শিঙি মাছে মাৰি দিল অলপ মানে প্ৰব্লেম হ'ব ৰাতি বিষাই আছে তামাম ঠাণ্ডা তো এইবিলাক আমাৰ মাছ আৰু ইফালে আমি মানে মাছ ভগাম এবাৰ তো ইফালে মাছ ভগাব আৰু এতিয়া ঢালি দিবি নেকি আৰু বস্তা নালাগে ডাইৰেক্ট চালান এটা তো এইখিনি আমাৰ মাছ এটা গৰম আৰু গাইছ ইফালে মই বহি গ'লোঁ মানে মন্ত্ৰ দিবলৈ মানে ভগাব লাগে মই তো মই ভাল কৰি ভগাব পাৰোঁ এটা কাৰণে মোকে দিয়ে খালি তো
গাইজ ফাইনেলি আমাৰ মাছ মৰা হৈ গ'ল তো এবাৰ যাওঁ চব বেডিং পত্ৰং লৈ আছোঁ আমি আৰু গাইজ এইদৰে সকলোৱে মিলি মাছকেইটা ভগালোঁ ভাল লাগিল সকলোৰ লগত মাছ মাৰি গাইজ আজিৰ ভিডিঅ' ইমানে বাই বাই টাটা জয় আই অসম